ছোৱালী কেলে চাই আছে হা গাৰ্লফ্ৰেণ্ডে ছোৱালী চাব দিছে হা মগৰ কিয় Hey guys, কি খবৰ সকলোৰে আশা কৰো সকলোৰে খবৰ ভাল আজি প্ৰায় 6 মাহ মানৰ মূৰত ব্লগ বনাব লৈছো তো ব্লগটো কেনেকুৱা হয় ক'ব কমেন্ট কৰি আজি হৈছে অষ্টমী হেতু কাৰণে ব্লগ এটা বনাও বুলি ভাবিলো বহুত দিন যেহেতু ব্লগ বনোৱা নাই হেতু কাৰণে আজি পূজাত যাম লগৰ এটাকো মাতিব লাগিব আজি সো চাই থাকক আৰু তো গাইস এতিয়া মই গাটো ধুই লওঁগে গাটো বহুত দিনটো ধোৱা নাই ন আজি প্ৰায় 3 দিন 4 দিন মান হ'ব হ'ল A few minutes later. তো গাইস গা ধুই হৈ গ'ল এতিয়া কি কৰো দেখাই আছো নক তো গাইস এতিয়া টাউনৰ পৰা হংগে এফালে বিয়া প্ৰেজেন্ট আনেগে হেনো সো টাউনৰ পৰা পটকে আহি লওঁগে 2 hours later. তো গাইস আহি পালো টাউনৰ পৰা এপাক এনে পূজা চোৱাও হ'ল বা এক্সট্ৰাকে আকৌ কাপোৰ কিনাও হ'ল বিয়ালে সো এতিয়া অকমান ধুনীয়াকৈ শুই লওঁ দুপৰীয়া খোৱা মানে এটা অভ্যাস হৈ গ'ল সেইটো কাৰণে অকমান শুই লওঁ তাৰ পাছত লগ পাই আছো 1 hour later. তো গাইস শুই উঠি মেলি ললো এতিয়া চাহ অকমান খাই লওঁগে চাহখন খোৱাৰ পাছত কি কওঁ চাই লওঁ তো এতিয়া চাহখন বনাই লওঁ তাৰ পাছত দেখাই আছো কি হয় খালো আও নেকি A few minutes later. বৰ্তমান টাইম হ'ল 4:30 তো গাইস পূজা চাবলৈ লগ এটা লাগে হেতু কাৰণে লগৰ এটাক লৈ আহোঁগে বুলি ভাবিছো থাকিবলৈ সো এতিয়া লগৰটোক লৈ আহোঁগে বলক যাওঁ একেলগে ডিম্পুক লৈ আহোঁগে সো বাইকখন ষ্টাৰ্ট দিলো লগৰ ঘৰত আছো তো বাইক ষ্টাৰ্ট দিয়া হৈ গ'ল তো ডাইৰেক্ট ডিম্পুহঁতৰ ঘৰত লগ পাম বলক যাওঁ A few minutes later. তো গাইজ ডিম্পুহঁতৰ ঘৰ পালোহি জাষ্ট এতিয়া ডিম্পুৱে গা ধুব লৈছে জানো কি কৰিছা তই যে গা ধুবলৈ যে পিটপিটাই ফুৰিছ কি আজি তোকে ব্লগত উঠাম তই অকণমান মন থাক देखा आपने लापरवाही का नतीजा है ये बाबूराव का स्टाइल है तू ले সো সি গা ধুই লওক মই অকণমান বহোঁ তাৰপাছত যাম আৰু দুইটাই ঐ দেৰি হৈছে জল্দি আহ তো এতিয়া এই গা ধুই হৈ গ'ল এতিয়া যাওঁ আৰু A few minutes later. তো লগা লগটো য়েছ তো এতিয়া ঘৰৰ মুখে গৈ থাকোঁ কি হ'ল चलो A few minutes later. তো ফাইনেলি ঘৰ পালোহি চাওঁ ইমান লাম্বাটো কেলে কিনিলি এতিয়া পূজালৈ ওলাই লওঁ A few minutes later. তো গাইজ পূজালৈ বুলি ওলাই মেলি ল'লোঁ এইপিনে ড্ৰেছটো এইপিনে ডিম্পু আছে চ' এতিয়া যাওঁ আৰু ধুনীয়াকৈ বোলো কেনেকুৱা খবৰ তো দুইটাই যাওঁ পূজালৈ বাইকৰ চাবিটো ক'ত গ'ল জানো আৰু লাইট চাইট অফ কৰোঁ ধুনীয়াকৈ
তাৰপৰা এতিয়া ওলাই দিওঁ আৰু পাপা নাযায় নেকি অঁ হ'ব তো ডাইৰেক্ট পূজাস্থলীত লগ পাওঁগৈ এইপিনে ভিডিঅ' চিডিঅ' তাতে উঠিলা A few minutes later. তো গাইজ আমি এতিয়া খোজকাঢ়ি আহিবলগীয়া হৈছে কাৰণ মানে আগৰ বা ট্ৰেফিক যাব দিয়া নাই মানে গাড়ী মটৰ সেইটো কাৰণে আমি খোজকাঢ়ি গৈ আছোঁ এতিয়া পেডেল কেনেকুৱা লাগিছে চাওঁ কেমেৰাটো মোক দেখোন কেনেকুৱা লাগিছে তোমাৰ মজা লাগিছে ব্লাৰ হৈ আছে যে অঁ কেনেকুৱা লাগিছে গুড ভাইব চ' এতিয়া গৈ থাকোঁ আমি কি হয় কি নহয় দেখাই আছোঁ অলপ এনেই কেনেকুৱা লাগিছে অনুভৱটো ধুনীয়া আপোনাৰ তো ইয়াত ফাৰ্ষ্ট টাইম সোমাই চাওঁ নেকি এইটো মই মেইনটো ন এইটো মই মেইনটো তো গুহাৰ মাজত সোমাই যাওঁ কেনেকুৱা গুহাৰ মাজত সোমাই বহুত মানে বাহিৰ যাওঁ A few minutes later. ধুনীয়া লাগিছে দেই আমাৰ এজনক লগ পাই গ'লো কেনেকুৱা পূজাৰ ভিতৰত খাই পাইছা পোৱা নাই বিচাৰি আছো मस्त जोक मारा रे या हंस रे हलकट ব'লা গৈ থাকক থাম্বনেইলটো লগাই দিয়ক পূজা আহিব ঠাই বিচাৰি বিচাৰি হা থাম্বনেইলটো লগাবি পূজা আহিব ঠাই বিচাৰি বিচাৰি কিহত লগাম থাম্বনেইলত লগাবি বোলো পূজা আহিব ঠাই বিচাৰি পোৱা লগাটো বোলো পূজা ক'ত আছে বিচাৰি পোৱা নাই থাম্বনেইলত লগাবি ছোৱালী কেলে চাই আছো হা এই গাৰ্লফ্ৰেণ্ডে ছোৱালী চাব দিছে মানে बहुत तेज हो रहा है बहुत तेज हो रहा साल One hour later. বাই বাই আকৌ লগ পাম যাওঁ যাওঁ এনেই চাবলৈ আহিছিলোঁ 2 hours later. পূজা বুলি এপিনে ফ্ৰাইড ৰাইচকে খাই ল'লোঁ আৰু এইপিনে চাই দে আকৌ A few minutes later. তো এখন BCB কেয়াৰখন ইয়ালৈ আহিছিল নেকি ৰাস্তাটো বহুত ধুনীয়া লাগিছে কিন্তু দেই ঐ ডিম্বু ঘৰত যাম 1 hour later. তো গাইজ ফাইনেলি ঘৰ পালোহি এতিয়া টাইম হ'ল 11টা চ' বহুত ভাগৰ লাগিছে বহুত দূৰ ঘূৰিলোঁ কিন্তু ভিডিঅ' ইমান কৰা নহ'ল বাৰু
তো যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, যদি নতুন ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে নতুন ঠাইৰ সৈতে পুনৰ লগ কৰাৰ আজিলৈ বাই বাই। থেংক ইউ।